মোৰ কমেডিক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ মাজুলী আউনীআটী সত্ৰলৈ। তাত পালনাম হৈ আছে, মোৰ কেইবাদিনো হ'ল হৈ থকা। আমি যাবলৈ টাইম মিলা নাই, আজি বন্ধ আছে কাৰণে আমি যাবলৈ ওলাইছোঁ। আপোনালোকক শেষলৈকে দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এইখন হ'ল বিল। আমি এতিয়া বৰ্তমান আহি আছোঁ এই ইটাভেটাৰ ফালৰ পৰা আহিলোঁ। আজি মানে এটুকুৰা বালিচাপৰি ছাইডৰ পৰা আহিছোঁ। এইখন হ'ল ইমান ধুনীয়া বিল, বিলখন পাৰ হৈ আহিছোঁ। এতিয়া আমি আহি পাই গৈছোঁ এই সত্ৰৰ ওচৰত। সত্ৰলৈ ভিতৰলৈ সোমাবলৈ লৈছোঁ। বাইক এই ৰাস্তাতে থৈ আহিলোঁ আধা ৰাস্তাত, মানে মানুহৰ ভিৰ হ'ব যে, সেইটো কাৰণে মানে পিছত উলিয়াবলৈ নিদিব নহয়, সেইকাৰণে বাইকবোৰ আধা ৰাস্তাতে ৰাখি দিছে। গেটৰ ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি দেখিছে নহয় মেলাত মানুহ, দেখিছেনে কিমান আহিছে মানুহ। চাকি পাই এইবোৰ পলিথিন জ্বলি গ'ল। চাকি জ্বলাই ভিতৰৰ ভাগ দেখিছে নহয়। সেইফালে মানুহে চাকি জ্বলাই আছে আৰু শৰাই সেয়া শৰাই প্ৰসাদ। এইফালে মণিকূটৰ ভিতৰলৈ যাওঁ এপাক। এয়া লৈ আছে পালনাম, আৰু এতিয়া যাম আমি ভিতৰলৈ। চাকি বন্তি জ্বলাই এতিয়া মণিকূটৰ ভিতৰলৈ সোমাই আহিছোঁ। এইডোখৰতে ছাইডতে দেখিছেনে ফৰেনিয়াৰ ৰখি আছে। এইজনী ফৰেনৰ পৰা আহিছে। আমি এতিয়া নিৰ্মালি ল'লোঁ, লৈ এয়া ওলাই আহিবলৈ লৈছোঁ। এগৰাকী দেখিছে ন, ফৰেনীয়া হয়। বাহিৰৰ ফালে এয়া দেখিছে নহয়, ফৰেনীয়া আৰু মানুহজন ৰখি আছে সেইখিনিতে। মানুহজনো ৰখি আছে আৰু ফৰেনীয়াই হাত লাগিছে। ফটো একপি মাৰিম বুলি ভাবিছিলোঁ। ফটো বোলে মাৰি বেয়া পায়, ফটো বোলে নুতুলে বোলে, ফটো তুলি বেয়া পায় বোলে, সেইবুলি কৈছে। সেইকাৰণে আৰু ফটো নামাৰিলোঁ আৰু অকণমান ভিডিঅ'কে তুলিলোঁ আৰু। এইজোপা হ'ল তুলসী গছৰ তুলসী গছজোপা এইজোপা। দেখিছেনে কিমান বছৰ হ'ল এনেকৈ আছে। उसको लिए
ইয়াত থাকে সত্ৰ থকা দেওসকল থাকে আৰু আলহীও থকা ঘৰ আছে এইফালে ছাইডত। ইয়াতে থাকে কোনোবা যদি আলহী আহে বা থাকিব পাৰে মানে ইয়াত। সেইবিলাক ডাঙৰ ডাঙৰ ৰুম আছে, কোৱাৰ্টাৰ নিচিনা বহুত কিবা আছে। ইয়াত কাতি বিহুত বন্তি প্ৰজ্বলন কৰিছিলে, এয়া দেখিছে নহয়। মিউজিয়ামটোত দেখাম বুলি আহিছিলোঁ বস্তু কিছু আপোনালোকক। ভিডিঅ' বনাবলৈও নিদিয়ে, ফটো মাৰিবলৈও নিদিয়ে, সেইকাৰণে আৰু নবনালোঁ, হেৰি নকৰিলোঁ আৰু নিজে চালোঁ আৰু আগতে দেখুওৱা ভিডিঅ'টোত অকণমান চেম বস্তুৱে আছে আৰু। ইয়াত ভোগ খাই যাওঁ, আকৌ ভোক লাগিছে, ভোক দিছে। গোন্ধাই ওলাই আছে। আমি পায়স খাই ওলাই আহিছোঁ ভিতৰৰ পৰা আহি এতিয়া মেলালৈ যাওঁ। জোতা চেণ্ডেল এডোখৰলৈ আনিছে। আপোনালোকৰ কাৰণে ইমান কষ্টকৈ ভিডিঅ'টো বনাওঁ, লাইকো নকৰে, কমেণ্ট নকৰে, চাই আৰু ভিডিঅ'টো থৈ দিয়ে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে আকৌ নেক্সট ভিডিঅ' বনাবলৈ সাহস পাওঁ। লাইক কৰিছে, ভিডিঅ' বনায়ে থাকিম, দিয়ে থাকিম। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰিব, ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব। বুজি নাপালে মই এনেকৈ মেলা সোমালো জোতা পিন্ধি আহিলোঁ নহয়। ইয়াৰ পৰা জোতা লৈ আহিবগৈ পাৰিলা? নাই মই আকৌ ভৰ্তি কৰিব নাই। দেখিছে নহয় মেলাত কিমান মানুহ হৈছে, দেখিছে একদম মানে বহুত মানুহ হৈছে। আমি অকণমান ফুৰিলোঁ, কিবা কিবি অকণমান বস্তু আনিলোঁ আৰু তাৰপৰা এতিয়া যাবলৈ ওলাই আহিছোঁ, যাওঁগৈ আৰু। যাবলৈ ওলাই আহিলোঁ, এতিয়া গেটৰ বাহিৰত আছোঁ, যামগৈ। কেনেকুৱা ফুৰিছোঁ, ভৰি বিষ হৈ গৈছে, ভৰি বিষত থাকিব পৰা নাই একদম মানে। আমি এতিয়া আহি পাই গ'লোহি। কি কি আনিলোঁ দেখাব খুজিছোঁ আপোনালোকক। একো বস্তু নাই, বহুত দাম কাপ কেইটামান আনিলোঁ। কাপ আনিলোঁ, তাৰপিছতে মোলে খাৰলিটো আনিলোঁ।
কিবা কিবি আনিলোঁ ধুনীয়া কৰি বহুত ভাল লাগিলে ফুৰি তাতে ইমান ডাঙৰ মেলা হৈছে নহয় কি মজা তাতে আজি দুদিনমান হৈছে আৰু পালনাম লৈ আছে নামঘৰ মানে সত্ৰত তাৰপৰা কেইদিন 4-5 দিনমান হ'ব চাগে তাৰপৰা মেলা লাগি আছে এতিয়া মেলা হৈ আছে মেলা ৰাসলৈকে হৈ থাকিব ৰাসলৈকে থাকিব মেলা আপোনালোকে যদি আহিম বুলি ভাবিছে আহিব পাৰে ইমান ধুনীয়া সত্ৰ একদম মানে ইমান ধুনীয়া মেলা ইফালে সত্ৰ কি মজা চাবলৈ মই আজিহে প্ৰথম গৈছোঁ দেই প্ৰথম আহিছোঁ আৰু প্ৰথম মানে গৈ পাইছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই